দিব খুজিছো তৰালি কোন হ'ব তোমাৰ লগৰী কোন হ'ব তোমাৰ লগৰী কোনে পাব অন্তৰত ঠাই মনৰে দাপোনত তৰালি দেখো তোমাৰ প্ৰতিচ্ছবি দেখো তোমাৰ প্ৰতিচ্ছবি কিয় তোমাৰ সঁহাৰি নাই বহুত ডাঙৰ মাছ দেখিছেনে 2 কিলো ওজনৰ মাছ ফ্ৰাই কৰি থৈ দিছোঁ 2 দিন 3 দিন মান খাম আজি বনাম ফুলকবি আলু মাছ আজি সানডে মই বজাৰৰ পৰা আহিলোঁ আৰু মোৰ লগত থকা দাদাজনে মাছ চাছ আনি ফ্ৰাই কৰি থৈ দিছে ইয়াতে আদা নহৰু ইয়াতে আছে মাছ ফ্ৰাই কৰা তেল ইফালে মাছৰ পেটু ফ্ৰাই কৰি আছে আপোনালোকে খায় নে নাখায় জনাব দেই মোক মাছৰ পেটু আমি কিন্তু বহুত ভাল পাওঁ